নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো ভালে আছে নিশ্চয়। স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল নিৰিবিলি সময়লৈ। আকৌ এটি নতুন ভিডিঅ' লৈ আহিছো। আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা লৈ আহিছো, কচুৰ পিটিকাৰ ভিডিঅ' ৰেচিপি। আৰু চাওঁচোন আহক কেনেধৰণে মই ভাপত দিয়া কচুৰ পিটিকা বনাইছো। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক তেন্তে ভাপত দিয়া কচুৰ পিটিকা বনাবলৈ আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া কচু ঠুৰি বুটলি আনি মই ভালদৰে ধুই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। অকণমান ৰ'দত লেৰেলাই লৈছোঁ, তেতিয়া ভাল হয়। আৰু লৈছোঁ একাপ দাইলখিনি মই অলপ সময় আগতে তিয়াই কোমল কৰি থৈছোঁ। আৰু জলকীয়া, ৰচুন, বিলাহী, আদা আৰু এটা পিঁয়াজ আৰু ধনিয়া লৈ লৈছোঁ। এই বস্তুখিনিৰে আমি কচু পিটিকাখন বনাম। আৰু চাই থাকিব সকলোৱে কেনেদৰে কচু পিটিকা বনাইছোঁ। প্ৰথমতে এটা ডাঙৰ এনেধৰণৰ গিলাচ লৈ লৈছোঁ, সকলোৱে দেখিছে এনেধৰণে। আৰু এতিয়া ইয়াত দাইল ভৰাই দিম। দাইলখিনি ভৰোৱাৰ পাছত তাত কচু থৈ দিম। এয়া প্ৰথমতে দাইলখিনি ভৰাই ল'লোঁ, তাৰ পাছতহে ইয়াত কচু থৈ দিম, কাৰণ দাইলখিনি সিজিবলৈ অলপ সময় লাগিব আৰু সেই গতিকে দাইলখিনি তলত দিয়া হৈছে। এনেদৰে কচুখিনি ভৰাই ল'লোঁ গিলাচত। আৰু ইয়াৰ ওপৰত সকলোতকৈ ওপৰত আমি বিলাহীখিনি দিম, কাৰণ বিলাহীখিনি ওপৰত সিজিবলৈ বেছি সময় নালাগে, সেই গতিকে বিলাহীখিনি ওপৰত দি দিছোঁ। গেছত এনেধৰণে পানী ভৰ্তি এটা ডেক্সি দি লৈছোঁ, তাত পানী দি উতলাই ৰাখিছোঁ। আৰু এতিয়া ইয়াত আমি কচু ভৰাই থোৱা গিলাচটো দি দিম। এনেদৰে দি দিম। আৰু এনেদৰে মুখনিৰে ভালকৈ ঢাকি আমি আধা ঘণ্টামান সময় এনেধৰণে উতলাই ৰাখিম। তাৰ পাছতহে আমি হাফৰ খুলিম, গেছ বন্ধ কৰি। পিঁয়াজ, আদা, ৰচুন, জলকীয়া আৰু ধনিয়াখিনি আমি এনেধৰণে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু শেষত পিটিকাৰ লগত আমি মিহলি কৰিম। আমাৰ পিটিকাখিনি হৈ গৈছে, সিজিছে ইতিমধ্যে। কচু, দালি আৰু বিলাহী খুব ভালকৈ সিজিছে। আৰু ইয়াক আমি গেছৰ পৰা নমাই দিছোঁ। আৰু এতিয়া আমি এটা পাত্ৰত লৈ ল'ম আৰু পাত্ৰটোত সেইখিনি উলিয়াই বাকী সামগ্ৰীখিনি ইয়াৰ লগত মিহলি কৰি দিম। এয়া আমাৰ পিটিকা ৰেডি হৈ গ'ল, কচু ভাপত দিয়া পিটিকাৰ ৰেচিপি। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু ইয়াত মই আন্দাজমতে নিমখ আৰু অকণমান মিঠাতেল দি লৈছোঁ, আপোনালোকেও দি ল'ব। ধন্যবাদ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু যদিহে আজি ৰেচিপিটো ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰি দিব। আৰু যদিহে এতিয়ালৈকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইবো কৰি দিব। আৰু আকৌ আহিম নতুন ভিডিঅ' লৈ। সকলোৱে মোৰ চেনেলটো চাই থাকিব। আৰু তেতিয়ালৈকে ধন্যবাদ, বাই বাই।